ইউনাইটেড বড়ো পিপল ফেডারেশন সেন্ট্ৰেল কনফাৰেন্সৰ কাৰণে আমি আজি প্ৰথম কনফাৰেন্সৰ যিটো লাইভ ফুটা এইটো আমি আজি আৰম্ভ কৰিলোঁ আৰু আমি অতিথি হিচাপে মাতি আনিছিলোঁ আমাৰ ইয়াৰে লোকেল বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাদেৱ। তেখেতে ইতিমধ্যে আহি আমাক লাইভ ফুটা উন্মোচন কৰি গ'ল। আমি ইউনাইটেড বড়ো পিপল ফেডাৰেশ্যনে এইটো জেনেৰেল কনফাৰেন্স এইটো আমি দুদিনীয়া কাৰ্যসূচীত আমি কৰিব গৈ আছোঁ। 1 আৰু 2 ফেব্ৰুৱাৰীত আমাৰ অনুষ্ঠিত হ'ব। 1 ফেব্ৰুৱাৰীত 2 ফেব্ৰুৱাৰীতো আমাৰ অপেন ছেশ্যন। এই অপেন ছেশ্যনটো আমি খুব ধামধুমেৰে আমি পাতিবলৈ আৰম্ভ কৰিছোঁ। অসমৰ বিভিন্ন জাগাৰ পৰা আমি অতিথি ইতিমধ্যে আমি আমন্ত্ৰণ কৰিছোঁ। অসমৰ বাহিৰৰ নাগালেণ্ড, নেপাল আৰু ইফালে শ্বিলং, অৰুণাচল বা বেলেগ কাণ্ট্ৰি, নেপাল নিচিনা ভূটান আমি ইণ্টাৰনেশ্যনেল গেষ্টটো আমি মাতিছোঁ। ইতিমধ্যে আমাৰ কেইজনমান গেষ্টৰ কনচেণ্ট পাইছোঁ আৰু অসমৰ আমি কেইজনমান ভাল ভাল ব্যক্তিক আমি মাতিছোঁ। গোটেই সংগঠন অৰ্গেনাইজেশ্যন, নন পলিটিকেল অৰ্গেনাইজেশ্যনৰ সকলো প্ৰেছিডেণ্ট, ছেক্ৰেটাৰী আৰু সকলোকো আমি মাতিছোঁ। বড়ো সাহিত্য সভাৰ পৰা ধৰি পেলাই সকলো বাথৌ মহাসভা, ব্ৰহ্মসভা সকলো দিশৰ সকলো প্ৰেছিডেণ্ট আৰু ছেক্ৰেটাৰীক আমি মাতিছোঁ। আৰু লগতে অতিথি হিচাপে আমি অসমৰ চিফ মিনিষ্টাৰৰ ওচৰত ডাঙৰীয়াৰ ওচৰতো আমি গৈছোঁ। ৰণোজ পেগুৰ ডাঙৰীয়াৰ ওচৰতো আমি গৈছোঁ। বিশ্বজিৎ দৈমাৰী স্পীকাৰ তেখেতৰ ওচৰতো আমি গৈছোঁ। অতুল বৰা ডাঙৰীয়াৰ ওচৰতো আমি যাম। তো অতিথি হিচাপে আমি বহুখিনিয়ে আমি মাতিছোঁ। এতিয়া কনচেণ্ট আজিলৈকে আমাৰ ক্লিয়াৰ হোৱা নাই। 2 এদিনত কনচেণ্ট পাম আমি অতিথি। প্ৰগ্ৰামটো আমি 2 এদিনত কৰিম। আমি আশা ৰাখিছোঁ অসমবাসী ৰাইজে যেন সকলো আমাৰ লগত আহি ইয়াত উপস্থিত থাকি আমাক যেন সহায় সহযোগ কৰে। অসমৰ লগতে গুৱাহাটী মেট্ৰ' জিলাৰ যিটো ৰাইজ, বড়ো ৰাইজ, তেখেতসকলে আমাক খুব সহায় কৰিছে আৰু আগন্তুক সহায় কৰি যাব আৰু প্ৰগ্ৰাম শেষ হোৱালৈকে আমাক সহায় কৰি যাব বুলি আমি আশা ৰাখিছোঁ। আৰু অসমৰ বিভিন্ন জিলাৰ আমাৰ ইউনাইটেড বড়ো পিপল ফেডাৰেশ্যনৰ বিভিন্ন জিলাকো আমি অনুৰোধ কৰিছোঁ তেখেতসকলে যেন মানে কোনো এজন বাদ নাথাকে, সকলোৱে যেন এই আমাৰ কাৰ্যসূচীত, এই কনফাৰেন্সত যেন উপস্থিত থাকে। ধন্যবাদ। অতিথি হিচাপে আমি বিশ্বজিৎ দৈমাৰী, ৰণোজ পেগু ডাঙৰীয়া আৰু লগতে অসমৰ চিফ মিনিষ্টাৰ ডাঙৰীয়া আৰু ইউজিত ব্ৰহ্ম সকলোকো আমি আমন্ত্ৰণ দিছোঁ। এতিয়ালৈকে আমি তেখেতসকলৰ পৰা কনচেণ্ট হোৱা নাই। নিশ্চয় তেখেতসকলে দিব 2 এদিনত কনচেণ্ট। তো আমি এইটোৰে আশা ৰাখিছোঁ।